ইয়ং ষ্টেজৰ ল'ৰা ছোৱালী তেওঁলোকৰ লগত চাইক্লিংটো কৰি ভাল লাগিল। প্লাছ তেওঁলোকে এতিয়াও যে বিষ্ণুৰাভাৰ নতুন প্ৰজন্মৰ মাজত বিষ্ণুৰাভা যে এতিয়াও জীয়াই আছে আৰু তেওঁলোকে যে খুব শ্ৰদ্ধা আৰু মৰমেৰে যে তেওঁলোকৰ মনত ৰাখিছে, এই চাইক্লিঙৰ জৰিয়তে মই অনুভৱ কৰি পেলাই মই খুব আনন্দিত হৈছোঁ। গোটেইখিনি টংলাৰ ট্ৰেইনিং অঞ্চলে ঘূৰিলোঁ আৰু আজি আটাইতকৈ বেছি ভাল লাগিছে যে আমাৰ বিষ্ণুৰাভাদেৱৰ সুযোগ্য সন্তান হেমৰাজ ৰাভাদেৱ আমাৰ লগত